क'क्राझार सहराव सहरनि लामाखौ फुवारसिननाय जासिगोन। बिटिआर सरकारनि अननायाव क'क्राझार सहरखौ समायहोसिननाय आरो थांलाय फैलायाव रायजो राजानि सुबिदा जानाय बादि बिटिआरनि सिटी इनफ्रास्ट्राक्चार डेभेलपमेन्ट फान्डनि गेजेरजों क'क्राझार सहरनि साहा फारसे थानाय क'क्राझार फाग्ला बाबा मन्दिरनिफ्राय क'क्राझार सहरनि खोला फारसे थानाय नाराबारिसिम सहरनि लामाखौ फुवारनाय जासिगोन। बेनिनो दिनै अन्थाइ खाम्फा गायसननाय जाबाय। बे अन्थाइ खाम्फाखौनो बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बेखेवनानै होफैयो। बेयावनो बाहागो लाफायो एमएलए लरेन्स इस्लारि बिथां, बिटिआरनि मावफुं सोद्रोमा अरुप कुमार दे, एमसिएलए माधव सेत्री बिथां, लोगोसे पिडब्लिउडिनि मावफारिया बिथांमोनाबो बे हाबाफारियाव बाहागो लाफायो। अन्थाइ खाम्फाखौनो बेखेवना होनानै बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर' बिथाङा बावैनो क'क्राझार कारिगावनिफ्राय क'क्राझार बिटिसि सेक्रेटारियेटसिम 4 लेन लामाखौबो लुफुंगोन होननानै खौरांगिरिनि सिगाङाव फोरमायदों। इटु नतुन कथा নহয়। इमान बছर आपनालोके সাংবাদিকতা কৰিছে। हाग्रामा महिलारी डाঙरियाय जी कथा कय हिटु विस्फोरक कय, जी मन्तव्य कय हिटु विस्फोरक হয় আৰু যিবিলাক কথা কয় ইয়াৰ ভ্যালু নাই। ভ্যালুলেছ বিস্ফোরক কথাবিলাক হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কয়। গধূলি কিবা এটা কয়, ৰাতি কিবা এটা কয়, দিনত কিবা এটা কয়, কোনো কথাৰ মানে ভ্যালু নাই। তেখেতে হ'ল এজন সুবিধাবাদী মানুহ। তেখেতে নিজে আগতে কৈছিলে যে মই সুবিধাবাদী ৰাজনীতি কৰোঁ, য'ত চৰকাৰ থাকে মই তাতে থাকোঁ, য'ত মোৰ সুবিধাটো হয় মই সেইটো কামেই কৰোঁ। গতিকে আজি তেখেতৰ সুবিধা মতে বহুত কামবিলাক তেখেতে কৰি থাকে, নিজৰ সুবিধা মতে তেখেতে ৰাজনীতি কৰে। এই যে 32 লাখ জনসাধাৰণৰ যে ইয়াত কিবা সমস্যা আছে, কিবা নিৰাপত্তা লাগে, কিবা শান্তি লাগে, কিবা উন্নয়ন লাগে, এই কথাবিলাকৰ লগত হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ কোনো এটা লিংক নাই। তো সেইকাৰণে আজি হাগ্ৰামা মহিলাৰী ইজ এ আনপ্ৰেডিক্টেবল মানে পলিটিচিয়ান বুলি সকলো কয়। সেইকাৰণে তেনেকুৱা চেলফিছ মানুহবিলাকৰ কাৰণে সমাজৰ বহুত লষ্ট হয়। আৰু আজি 17 বছৰে তেখেতসকলৰ আৱৰ্জনাবিলাক আমি মুচি থাকিব লগা হৈছে। মই প্ৰথমতে ৰাইজক অনুৰোধ কৰিম, যিসকলে ৰাস্তা বা এই ৰাস্তা নিৰ্মাণৰ ক্ষেত্ৰত যিসকলৰ ভূমি ইয়াত মানে আনা হ'ব বা একোৱাৰ কৰা হ'ব, সেই সকলে যাতে সহযোগ কৰে। আৰু যিসকলে ইলিগেলি কিছুমান অকুপাই কৰি আছে তেখেতসকলে যাতে ইটো নিজে নিজে ইয়াৰ পৰা ছাইড হৈ মই তেখেতসকলক অনুৰোধ কৰিছোঁ। কাৰণ আমাক ৰাস্তা লাগিব আৰু কোকৰাঝাৰ চিটিখন আমাৰ একমাত্ৰ চিটি। তো সেইটো অলপ মডাৰ্ণাইজ কৰা, এইটো অলপ ডেভেলপ কৰা, যিটো নেকি স্মাৰ্ট চিটিৰ কনচেপ্টত সেইটো ডেভেলপ কৰা, সেই কামবিলাক আমি কৰিব লাগিব। সেইকাৰণে সকলো যাতে সহযোগ কৰে মই সেইটো অনুৰোধ কৰিছোঁ।